নমস্কাৰ দৰ্শকবৃন্দ সকলো অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা থাকিল। এই ভিডিঅ'টোত মই নলবাৰী কেইখনমান খেতি পথাৰ আপোনালোকক দেখুৱাম। প্ৰিয় দৰ্শকবৃন্দ, এয়া মোৰ গাঁৱৰ ধাননি পথাৰ দেখুৱাইছোঁ। বৰ্তমান সি ওলাইছে। আজি কাতি বিহু, সন্ধিয়ালৈ ইয়াত চাকি বন্তি জ্বলাই আই লক্ষ্মীৰ ওচৰত সেৱা ল'ম। আশীৰ্বাদ বিচাৰিম যাতে গোটেই বছৰটো তেওঁ কৃপা দৃষ্টি আমাৰ ওপৰত থাকে। এয়া আৰু আন এখন খেতি পথাৰ দেখুৱাইছোঁ। এয়া গাঁৱৰ ওচৰৰ খেতি পথাৰ হয়। এয়া প্ৰতিজন খেতিয়কৰে পৰিশ্ৰমৰ বিনিময়ত এই সেউজীয়া ধাননি পথাৰ আপোনালোকে দেখিবলৈ পাইছে। অসমৰ মানুহ অতিকে পৰিশ্ৰমী। আৰু এয়া জানটো দেখুৱাইছোঁ, গাঁৱৰ জান। ইয়াত মাছ মাৰোঁ। এয়াই পথাৰৰ লগতে আছে, জানটো দেখুৱালোঁ। প্ৰিয় দৰ্শকবৃন্দ, এয়া নলবাৰী ঘগ্ৰাপাৰ দেখুৱাইছোঁ। নিশ্চয় এইফালে আপুনি ঘগ্ৰাপাৰ ৰেল ষ্টেচন যাব পাৰিব। এয়া ৰাস্তাৰ কাষত মই খেতি পথাৰ দেখুৱাইছোঁ। দুইফালে অকল সেউজীয়া ধাননি পথাৰ। ইমান ধুনীয়া লাগে, আচৰিত। এয়া চাওক ৰাস্তাৰ খেতি পথাৰ মই দেখুৱাইছোঁ। যিমান দূৰলৈ চাই অকল সেউজীয়া ধাননি খেতি পথাৰ। এয়া চাওক মই দেখুৱাইছোঁ ঘগ্ৰাপাৰৰ দুইপাৰে, ৰাস্তাটোৰ দুইফালেই অকল খেতি খেতি খেতি, সেউজীয়া ধাননি পথাৰ। ইয়ে প্ৰমাণ কৰে অসমৰ খেতিয়কৰ পৰিশ্ৰম, খেতি কৰাৰ প্ৰতি আগ্ৰহ, তেওঁৰ সফলতা। এয়াই তাৰ প্ৰমাণ। দেখিছে ৰাস্তাৰ দুইপাৰে আপুনি অকল সেউজীয়া ধাননি পথাৰ দেখা পাব। এয়া নলবাৰী ঘগ্ৰাপাৰৰ খেতি পথাৰ দেখুৱাইছোঁ। মোৰ বিশ্বাস সমগ্ৰ অসমতে এনেকুৱা পৰিৱেশ দেখিবলৈ পাম। এয়া জান হয়, জানটোৰ লগে এয়া সেউজীয়া খেতি পথাৰ দেখিছে। অকল এই পাৰে নহয়, মই আনটো পাৰো দেখুৱাইছোঁ। এয়া চাওক খেতি পথাৰ। আবেলি সময়ত তোলাৰ কাৰণে ৰ'দৰ পোহৰটো ভালকৈ পৰা নাই, আন্ধাৰ আন্ধাৰ যেন লাগিছে। কিন্তু সিফালেও খেতি পথাৰেই আছে। যিমানে মই আগুৱাই গৈ আছোঁ সিমানেই খেতি পথাৰৰ শেষেই হোৱা নাই। এতিয়াও দেখিছে যিমান দূৰলৈ আপুনি দেখা পাব অকল সেউজীয়া ধাননি পথাৰ। এয়াই হ'ল অসম। এয়া বৰ্তমান নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চল দেখুৱাই আছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাব। এয়া নলবাৰীৰ আন এটা অঞ্চল, ভানুকুছিৰ খেতি পথাৰ দেখাইছোঁ। আপোনালোকে যিমান দূৰ দেখা পাব অকল সেউজীয়া ধাননি পথাৰ দেখা পাব। খেতি বাতিৰ ক্ষেত্ৰত এই অঞ্চলটোৰ নাম আছে। সঁচাকৈ অসমৰ খেতিয়কৰ শলাগ ল'ব লাগিব। তেওঁলোকৰ কষ্ট পৰিশ্ৰমক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। সেউজীয়া খেতি পথাৰ আৰু দুইফালৰ খেতি পথাৰৰ মাজেদি ৰাস্তা। খুব ভাল লাগে দৃশ্যটো। আশা কৰোঁ আপোনালোকেও উপভোগ কৰে এনেকুৱা দৃশ্যসমূহ।